খাই চাওঁ বহুত বহুত সোৱাদ আছে তিল দি খাবলৈ আপোনালোকে খোৱা নাই হ'লে এবাৰ খাই চাবচোন তিল দি পেলাই সকলোকে স্বাগতম জনাইছোঁ চুমি ব্লগ আনিটি ভিডিঅ'লৈ আৰু আহিলোঁ ইয়াত মই বাৰী এয়া পথাৰ আজি ফাৰ্ষ্ট ধান দাবলৈ আৰু আমাৰ বা দুজনী ধান দাই আছে আৰু এফালে আছে আমাৰ নবৌ ধান দাই আছে আৰু আমাৰ মা এফালে ধান দাই আছে তো আপোনালোকক দেখুৱাইছোঁ আমাৰ পথাৰ ৰবাব টেঙা পাৰিবলৈ আৰু আজি ঘৰৰ ফাৰ্ষ্ট ধান দাম ৰবাব টেঙা লৈ যাম পথাৰত খাবলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আহিলোঁ ইয়াৰ বাৰীত ৰবাব টেঙা পাৰিবলৈ আৰু শেষ হ'বলৈ হৈছে আজি পথাৰত লৈ যাম ঘৰত ফাৰ্ষ্ট ধান দাম পথাৰত খাম আৰু মই পাৰি আছোঁ আৰু এয়া গছত ৰবাব টেঙা পকি গৈছে আৰু এই তলত পকি পেলাই সৰি আছে শেষ হ'বলৈ হৈছে আৰু ৰবাব টেঙা পাৰি আনিলোঁ গছৰ পৰা আৰু এতিয়া পথাৰলৈ যাম খাবলৈ পথাৰত লৈ যাম মই কলপাত ৰবাব টেঙা সানিবলৈ তো মই কলপাত কাটিবলৈ আহিলোঁ এয়া কলপাত কাটিম এতিয়া মই কলপাতত খাম আজি পথাৰত আৰু মই আহিলোঁ জলকীয়া ছিঙিবলৈ পথাৰত ৰবাব টেঙাৰ লগত খাবলৈ কাৰণে ছিঙিবলৈ আহিলোঁ এয়া জলকীয়া ছিঙিছোঁ মই গছটো নতুন হয় ইমানকৈ লগা নাই এইটো গছতে ছিঙিছোঁ নতুন গছ তো এয়া ছিঙিলোঁ ইমানে আৰু আমাৰ নবৌ ধান দাই আছে আৰু আমাৰ বা দুজনী আৰু আমাৰ মা আৰু মই পাঁচজনী ধান দাম আজি ফাৰ্ষ্ট ঘৰত আৰু আমাৰ পথাৰটো দ আছে কাৰণে পানী ইয়াত থাকি গৈছে পোৱা নাই তো পথাৰত পানী আছে বোকা পানী তো আজি বোকা পানীয়ে কাটিব লাগিব এফালে পানী সৰহ হৈ গৈছে আপোনালোকক দেখুৱাই আছোঁ এয়া ইমান পানী হৈ গৈছে পথাৰত তো এয়া দেখাই আছোঁ ধানবিলাক পূৰা পৰি গৈছে পথাৰত তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু এতিয়া খাম আমি ৰবাব টেঙা মই ঘৰৰ পৰা আনিলোঁ আৰু এয়া মই ৰবাব টেঙা কাটিছোঁ তো আপোনালোকে চাই থাকিব আমি এতিয়া ৰবাব টেঙা মই কাটিছোঁ খাবলৈ কাৰণে ঘৰৰ পৰা লৈ আহিছোঁ আৰু এয়া 4টা টেঙা কাটিলোঁ আৰু এয়া মোৰ টেঙা গুচোৱা হৈ গ'ল কাটিলোঁ আৰু আজি টেঙাত তিল সানিম তিল দি খাম তিল দি খালে সোৱাদে বেলেগ লাগে আজি ফাৰ্ষ্ট টেঙা খাইছোঁ এয়া ৰবাব টেঙা আৰু তিল দি পেলাই খাইছোঁ সানিলোঁ তিল দি পেলাই এতিয়া খাম আমি খাই চাওঁ বহুত সোৱাদ আছে তিল দি খাবলৈ আৰু এয়া খাইছে এইফালে ৰবাব টেঙা সানিলোঁ আৰু বাৰীত আছিলে তিল খেতি কৰা এয়া আনিছোঁ ৰবাব টেঙাৰ লগত খাবলৈ খাইছে এয়া ময়ো খাম এতিয়া খাবলৈ সোৱাদ আছে তিল দি পেলাই আপোনালোকে খোৱা নাই খাই চাব এবাৰ বহুত আছে
আৰু ইয়া আমাৰ দুপৰীয়া ভাত নবৈয়া আৰু এইফালে মাংস এইফালে শাক বইল আৰু এইফালে পুৰি শাক ভাজি আংকিতক ঠাণ্ডা লাগিছে জাকেট পিন্ধি আছে আজি বতৰটো ইমান ভাল নাই ডাৱৰীয়া হৈ আছে আৰু এইফালে বা আৰু এইফালে আমাৰ মা আছে আৰু এই আংকিত ভাত খাই আছে জিনিত ভাত খাই আছে এইফালে আছে আংকিত মাংস দেখাই দে কি মাংস খাইছে আংকিত কি মাংস হয় চিকেন আৰু ব্ৰইলাৰ ব্ৰইলাৰ মাংস আৰু এতিয়া আমি খাম